মাই ইউটিউব চেনেল বৰ্ষা চাৰ্ভিচ ব্লগলৈ আপোনালোকক স্বাগতম। আজি এটা আমাৰ কাৰণে বিশেষ দিন আৰু সেই দিনটো হৈছে আমাৰ আজি পিউৰ অন্নপ্ৰসন। এতিয়া আমাক কেনেকুৱানো আয়োজন হৈছে দেখুৱাম বাৰু আপোনালোকক, কিন্তু এতিয়া আমাৰ পিউৰ নিয়মখিনি কৰি লওঁ। তাৰপিছতে পিউক ৰেডি কৰি লৈছোঁ, মই ৰেডি হৈ লৈছোঁ। পিউকটো গাটো ভাল নহয়, সেইটো কাৰণে অলপ লাহে লাহে হেৰি কৰিছোঁ, ৰেডি হৈ লৈছোঁ। এয়া পিউ অন্নপ্ৰসনৰ কাৰণে থাল ৰেডি কৰি লোৱা হৈছে আৰু এতিয়া খাবলৈ উলিয়াইছে। পিউ গাটো বেয়া, গাটো ভাল নহয়, জ্বৰ হৈছিলে, সেইটো কাৰণে অকণমান তাই ধুনধুনাইছে। এয়া মমায়েকে পিউক পায়স চেলেকাই দিছে, মুখখন মিঠা কৰি। মায়েকে তাই ডিঙিত চেইন পিন্ধাই দিছে, তাই বিৰাট ফূৰ্তি পাইছে। আৰু পিউ অন্নপ্ৰসনৰ বহুত বেছি ভিডিঅ' কৰিব পৰা নহ'লে, কাৰণ তাই গাটো বেয়া আছিলে। যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেন্তে লাইক এটা কৰি দিব, কমেণ্ট এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব, আৰু লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। থেংক ইউ এভৰিৱান। আৰু এয়াই লাষ্ট ভিডিঅ'। বাই বাই। আকৌ বেলেগ এটা ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ। ভাত লৈ আহিলে কেলে? পনীৰ জ্বলা নাই, শুকান মাংসটো সঁচাকৈ নিবি দে, মাংসটো অকণ জ্বলাইছো। ফোনটো দিয়া। আমাৰ প্ৰিয় অন্নপ্ৰসন হৈছে, মই অকণমান দি দিছোঁ। হেল্ল' এভৰিৱান। আমাৰ প্ৰিয় অকণ চিলাই দিছোঁ। তোমাৰ ৰাতি হ'লেহে হাঁহি উঠে, মই জানো নহয়। তুমি কালি ৰাতিহে হাঁহি আছা। হ'ব নে কি? ভিডিঅ'টো ষ্টপ কৰি দিওঁ নে কি? হ'ব নে কি? ভিডিঅ'টো ষ্টপ কৰোঁ নে কি? ৰ'বা। ভিডিঅ'টো ষ্টপ কৰোঁ নে কি? দাইলটো অকণমান দিবহি। খাব
আইতাকে খুৱাই নহয় আইতাকে খুৱাই দিব এইবোৰ জ্বলা খালেহে এতিয়া সৰু পৰা জ্বলা খালে